এফালে চাওক এইকেইটা সজা ভাঙিলে তো ইমানখিনি মানৰ ওখত আছিলে খালি এতিয়া এইকেইটা ভাঙিলে হাই ফ্ৰেণ্ডছ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'ত ক'ম আপোনালোকৰ মানে লেয়াৰ ফাৰ্মখন কেনেকুৱা হ'ব লাগে আৰু সজাটো কিমান ওপৰত বহাব লাগে আৰু তলৰ ফ্ল'ৰ যোনটো থাকে তো সেইটো আপোনালোকে পকা কৰিব লাগে নে নালাগে তো যদি পকা কৰে তেতিয়া কি হয় তো সেইবিলাকৰ ওপৰত কওঁ তো ভিডিঅ'টো শেষলৈ চাই থাকিব যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে লেয়াৰ ফাৰ্ম কৰে মানে এনেকুৱা কেজ ছিষ্টেমত তেতিয়া লেয়াৰ ফাৰ্মখন ওখ হ'ব লাগে মোৰ এতিয়া ফাৰ্মখনতো বহুত চাপৰ হ'ল তো প্ৰথম কৰিছিলোঁ গম পোৱা নাছিলোঁ তো সেইটো কাৰণে চাপৰ হ'ল আৰু অলপ ওখ হ'ব লাগে তেতিয়া ভাল তেতিয়া হাৱাটো ইফালৰ পৰা ইফালে যাবলৈ পাৰে তো এতিয়া অকণমান দিগদাৰ হয় আৰু অলপ ওখ হ'ব লাগিছিলে আৰু তেতিয়া গৰম দিনত গৰম নপৰে তো সেইটো কাৰণে আৰু এতিয়াতো টকৌপাত দিও অলপ গৰম হয় ইয়াত আৰু এয়া চাওক মই কিমান চাপৰ ফাৰ্মখন চাওক কিমান চাপৰ তো ইয়াতকৈ বহুত ওখ লাগে তো সেই ওখ কৰিলে ভাল ওখ কৰিবই লাগে তেতিয়া মানে ভাল হয় আৰু ইয়াত যোনবোৰ সজা দেখিছে তো এই সজাবিলাকৰ এই হাইটটো অকণমান ওখ হ'ব লাগে অকণমান ওখত দিব লাগে তো এতিয়া ইমানখিনি মানত দিয়া আছে তো এইটো লেভেলত দিয়া আছে 1 ফুটমান হ'ব তো আৰু যেতিয়া আপোনালোকে এইটো মানে হাইটটো দিব এইটো হাইটটো চাওক ইমানখিনিমান দিয়া আছে তলৰ পৰা ইমানখিনিমান দিয়া আছে তো এই হাইটটো আৰু অলপ হ'ব লাগে তো ইমানখিনি মানত যদি আপোনালোকে হাইটটো দিয়ে তেতিয়া ভাল মানে এনেকৈও হ'ব খালি আৰু অলপ হাইটটো লাগে তো হাইটটো দিব লাগে তেতিয়া ভাল আৰু এইবিলাক যোনবিলাক এই তাঁৰবিলাক ইউজ কৰিছোঁ এইবোৰ তাঁৰবিলাক তো এইবিলাক আপোনালোকে পাৰিলে মানে এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰিব তেতিয়া ভাল তেতিয়া মামৰে নাখায় এইটো মামৰে খাই গৈছে তো আমাৰ ইয়াত বিচাৰিছিলোঁ নেপালোঁ এলুমিনিয়ামৰ তেতিয়া এই যোনটো জ্বলা তাঁৰ সেইটোৱে বান্ধিছিলোঁ তো এতিয়াও পচি গৈছে আকৌ চেঞ্জ কৰিব লাগিব এতিয়া এইকেইদিনতে চেঞ্জ কৰিম বুলি ভাবিছোঁ তো এইবিলাক গজাল মৰা আছে গজাল মাৰিলোঁ গজালবিলাকো পচি গৈছে তাঁৰবিলাক মানে যদি আপোনালোকে অকণমান এলুমিনিয়ামৰ ব্যৱহাৰ কৰে তেতিয়া ভাল আৰু এনেতো একো নহয় খালি বস্তুটো যেতিয়া পচিব মানে বেছি যদি সিহঁতি খেলে মানে বেছিকৈ উৎপাত কৰে তেতিয়া মানে এৰি যায় তো এইবিলাক এৰি গ'লে একো নাই খালি এইখনহে যদি ভাঙি যায় তেতিয়া অকণমান দিগদাৰ হয় কালি মোৰ 2টা সজা ভাঙিলেই তো এতিয়া সেই বনাব লাগিব এইফালে চাওক এইকেইটা সজা ভাঙিলে তো ইমানখিনি মানৰ ওখত আছিলে খালি এতিয়া এইকেইটা ভাঙিলে খুঁটিকেইটা ভাঙি গ'ল এই তলৰ সজাটো মানে পূৰা ভাঙি গ'ল তো এতিয়া এনেকৈ থৈ দিছোঁ আৰু এইফালে এই লাঠিডাল মানে এই খুঁটিকেইটা যোনকেইটা আছিলে তো তলত মানে প্লাষ্টাৰ কৰা নাই তো সেইটো কাৰণে মানে ভাঙি গ'ল সেইটো কাৰণে তো এতিয়া এইটো আজি বনোৱা কথা আছিলে দাদাজন অহাৰ কথা আছিলে খালি অহা নাই আৰু দেখিলে সেইকাৰণে এলুমিনিয়ামৰ ব্যৱহাৰ কৰিব লাগে মই তেতিয়া ভাবিছিলোঁ এলুমিনিয়ামৰ ব্যৱহাৰ কৰোঁ বুলি খালি বিচাৰি নাপালোঁ এলুমিনিয়ামৰ তাঁৰ আমাৰ ইয়াত নানে তো সেইটো কাৰণে এইটো দিন যাব বুলি ভাবিছিলোঁ 2 টপ 3 টপকৈ দিয়া আছিলে খালি মানে কুকুৰাকেইজনী বেছি উৎপাত কৰে দানা দিয়া সময়তহে হিলি মানে ছিঙি থাকিলে নহ'লে গ'লহেঁতেন আৰু এই সজাকেইটা যেনেকুৱা মানে সেইকেইটা সজা মানে তেনেকুৱা ছাপৰ্ট দিয়া নাছিলোঁ মানে ইয়াত এতিয়া এই সজাকেইটা মানে নিহিলে সেইটো মানে হিলিছিলে তো সেইটো ভুল হৈছিলে মোৰ তো এইবোৰ মানে ইয়াত ধুনীয়াকৈ এইখনৰ লগত ছাপৰ্ট কৰি বান্ধি থোৱা আছে তো এইটো নিহিলে তো সেইটো তাঁৰকেইডাল মানে ছিঙি গ'ল সেই খুঁটিকেইটাতে আছিলে মানে তো সেইটো কাৰণে মানে সেই খুঁটি তাঁৰডাল ছিঙি যোৱাৰ কাৰণে তলত পৰি গ'ল তো এতিয়া সেইটো বনাব লাগিব যদি আপোনালোকে লেয়াৰ ফাৰ্ম কৰে মানে এনেকৈ বেটেৰী কেজত তো তলৰ ফ্ল'ৰখন আপোনালোকে পকা নকৰিব পকা কৰিলে কি হয়
যেতিয়া আপোনালোকৰ ঠাণ্ডা দিনত ঠিকে থাকে পানীটো শোষণ কৰিলে তললৈ গুচি যায়। খালি যদি আপোনাৰ মানে গৰম দিনত হয় তো গৰম দিনত পানীটো বেছিকৈ আহে, তাৰপিছত আকৌ মানে পানীটো থাকি যায়, মানে পটকৈ মানে তললৈ গুচি নাযায়। তো সেইটো কাৰণে দিগদাৰ হয় অলপ। আৰু যদি মাটিয়ে হয় তেতিয়া আপুনি ইমানকৈ চাফা নকৰিলেও হয়। আৰু যদি অকণমান 2 ফুটমান ওপৰত যদি সজাটো বান্ধে তেতিয়াতো আপোনাৰ চাফা নকৰিলেও হ'ব, মাটিতে মানে মিলি যাব। আৰু এইবোৰ পোক চোকবোৰ সেইবিলাকে হেৰি কৰিব, মাটিৰ লগত লাহে লাহে মিলি থাকিব। তো পকা হ'লে মানে তেনেকুৱা নহয়, ঠাণ্ডা দিনত ঠিকে থাকে। তো এইবিলাক চাফা কৰিব লাগে। এতিয়া আপুনি এমাহ 2 মাহ তেনেকৈ 2 মাহ মূৰত বা এমাহৰ মূৰত চাফা কৰিব লাগে। তো শুকাই অলপ মাটি টাইপৰ হৈ যায়, তো সেইখিনি পূৰা সাৰ হয়, এইবিলাক বেলেগত দিব পাৰে। মই তেনেকৈ এমাহমানৰ মূৰতে চাফা কৰোঁ, তো শুকোৱাৰ পিছতে। নহ'লে সদায় তেনেকৈ চাফা কৰি থাকিবলৈ অলপ দিগদাৰ হয়। তো সেইটো কাৰণে এমাহ কেতিয়াবা 2 মাহৰ মূৰতো চাফা কৰোঁ। আৰু গেছটো ইমান নহয়, পূৰা এইফালে খুলি থওঁ চব, তো সেইটো কাৰণে ইমান গেছ নহয়, দিনত খুলি থওঁ। আৰু মোৰ ছাবস্ক্ৰাইবাৰ এজনে সুধিছিলে মই ফাৰ্মত কি দানা ইউজ কৰোঁ। তো মই এতিয়া বৰ্তমান গডৰেজৰ ফেচ 1টো ব্যৱহাৰ কৰি আছোঁ। আৰু আমাৰ ইয়াত গডৰেজৰে পায়, বেলেগ ব্ৰেণ্ডৰ নাই মানে দানা দোকান। তো সেইটো কাৰণে। আৰু এই দানাৰ ওপৰত মোৰ ভিডিঅ' বনাই থৈ দিয়া আছে, চাব পাৰিব গৈ, চেনেলত গৈ পিনে চাব। আৰু ছাবস্ক্ৰাইবাৰ এজনে সুধিছিলে মানে মোৰ ফাৰ্মত 1% কিমান। তো 1% মোৰ আপোনাৰ 80-70 ধৰি লওক, 80-70% হয়। তো ইয়াতকৈ নাবাঢ়িব চাগে, কাৰণ মোৰ ফাৰ্মত অলপ প্ৰথমতে মানে বেমাৰো হৈছিলে, তো সেইটো কাৰণেও হ'ল। আৰু মই মাজতে দানাও মানে অকণমান খেলি মেলিকৈ দিলোঁ, তো সেইবিলাকৰ কাৰণেও হ'ল। যদি এতিয়া বাঢ়িব, আৰু যদি নাবাঢ়ে তেতিয়া ইমানখিনিয়ে থাকিব। আৰু 70-80 ঠিকেই পাৰ্চেণ্টেজ, ইমান বেয়া নহয়, তো ঠিকেই থাকে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই, অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।